নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাই আবুৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি হৈছে 2023 বৰ্ষৰ শেষৰটো দিন আৰু শেষৰটো দিনত মই এইটো 2023 বৰ্ষৰ লাষ্ট ভিডিঅ' বনাইছোঁ আৰু আজি আপোনালোকৰ কাৰণে কেইটামান খুব ধুনীয়া মেখেলা চাদৰ লৈ আহিছোঁ মিক্স পাটৰ। তো আপোনালোকক দেখুৱাইছোঁ, চাই লওক। এইটো চাওক, এনেকুৱা মিক্স পাটৰ শাইনিং হ'ব, কালাৰটো খুব ধুনীয়া। অল বডি এনেকুৱা সৰু সৰু ফুলেৰে কাম আছে, এনেকুৱা কাম আছে, মাজত সৰু সৰু ৰঙা সূতাৰে মিনা কৰা আছে। এইটো আচলতে এনেকুৱা এখন চাদৰখন আৰু লগতে এইবিলাক চাদৰৰ ছাইড পাৰিবিলাক কোৱালিটি খুবেই ধুনীয়া কোৱালিটি হয়। এইটো ইয়াৰ লগত থাকিব এই মেখেলা, এইখন মেখেলাখন এনেকুৱা কাম আছে আৰু এইটো ফুল শাইনিং হ'ব, দুটা কালাৰ উঠিব, পাৰ্টি ৱেৰ যোৰা হয়। এইটো আপোনালোকে বিয়া পাৰ্টি গ'লে এইবিলাক পিন্ধিব পাৰে। খুব ধুনীয়া কোৱালিটি কাপোৰ হয়, একেবাৰে ছফ্ট কোৱালিটি। এইটো যোৰা যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ হ'ব 1350 টকা, শ্বিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। ইয়াৰ আৰু এটা কালাৰ আহিব, এইটো গ্ৰে কালাৰত আহিছে, এনেকুৱা হ'ব। এইটো চাদৰখন এনেকুৱা, আচলটো এইটো অল বডি এনেকুৱা কাম আছে, গল্ডেন গুণাৰে কাম আছে, মাজত ৰঙা সূতাৰে মিনা আছে আৰু এইবিলাক চাদৰৰ ছাইড পাৰিবিলাক এনেকুৱা। এইখন চাদৰখন আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এনেকুৱা হ'ব। ইয়াত গল্ডেন গুণা আৰু কপাৰ গুণা দুটাৰো কাম আছে যোৰাটো, আৰু লগতে থাকিব ব্লাউজৰ পিচটো। এইটো ব্লাউজৰ পিচ, হাতত ডাঙৰকৈ এটা পাৰি থাকিব এনেকুৱা এইটো। তো এইটোৰো প্ৰাইচটো হ'ব আপোনাৰ 1350 টকা, শ্বিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। ইয়াৰ আৰু এটা কালাৰ আহিছে, মই গোটেইকেইটা কালাৰ খুলি দেখুৱাইছোঁ আপোনালোকক। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাব। মই অলপ দেখুৱাই দিছোঁ অলপ। এইটো এনেকুৱা বৰ্তমান হিট কালাৰ, এইটো বহুত চলি আছে বহুত। আৰু এইবিলাক চাদৰৰ ছাইড পাৰিবিলাক, এখন চাদৰ এনেকুৱা কালাৰটো খুব ধুনীয়া হয়, দুটা কালাৰ উঠে। এইটোতো শাইনিং হয়, কোৱালিটিও খুব ধুনীয়া হয়। এইটো এইখন মেখেলাখন হয় এনেকুৱা, আৰু লগতে থাকিব ব্লাউজৰ পিচ। এইটো ব্লাউজৰ পিচ, হাতত এনেকুৱা এটা পাৰি থাকিব এনেকুৱা। এইটো দামটো চেম 1350 টকা, শ্বিপিং ফ্ৰী। এইবাৰ দেখুৱাইছোঁ আৰু দুটা বেলেগ ডিজাইনৰ মিক্স পাটৰ মেখেলা চাদৰ। এইটো চাওক, এইটো পুৰা হেভি যোৰা হয়। এইটো এনেকুৱা আনকমন কালাৰবিলাক, খুব ধুনীয়া কালাৰ। এইটো কালাৰটোৰ নামেই মই ভালদৰে নাজানো, খুব ধুনীয়া কালাৰ হয়। এইটো একেবাৰে হেভি যোৰা হয়, ছাইড পাৰিবিলাক এইবিলাক হ'ব। এইবিলাক লগতে থাকিব ইয়াৰ মেখেলা আৰু ব্লাউজৰ পিচ, এখন হ'ব ইয়াৰ মেখেলাখন, এনেকুৱা কাম থাকিব মেখেলাত এইখন। আৰু লগতে থাকিব ব্লাউজৰ পিচটো, এইটো হ'ব ব্লাউজৰ পিচ, হাতত ডাঙৰকৈ পাৰি থাকিব এনেকুৱা গল্ডেন পাৰি। এইটোৰ আৰু এটা কালাৰ আহিছে, এইটো কালাৰ এনেকুৱা, অল বডি এনেকুৱা কাম আছে, আঁচলটো এনেকুৱা একেবাৰে হেভি যোৰা হয়, কোৱালিটিটো একেবাৰে ছফ্ট কোৱালিটি হয়। এইবিলাক চাদৰ ছাইড পাৰিবিলাক এনেকুৱা, এখন চাদৰখন, লগতে আছে ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচ। এইখন মেখেলাখন এনেকুৱা, আৰু এইটো হৈছে ব্লাউজৰ পিচ এনেকুৱা। এইটোৰ প্ৰাইচটো হ'ব 1450 টকা, শ্বিপিং ফ্ৰী।
দুটা দেখালো, দুটাৰো দামটো সেম হ'ব। এই দুটা মানে এই দুযোৰৰ দামটো 1450 টকা, শিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। এবাৰ আৰু দেখুৱাইছোঁ, আৰু দুটা যোৰা দেখুৱাইছোঁ। এইটো খুব ধুনীয়া কোৱালিটি হয়। এনেকুৱা চাওক, এইটো এনেকুৱা কালাৰ, গোল্ডেন কালাৰৰ গুণাৰে কাম আছে আৰু মাজত বগা সূতাৰে মিনা কৰা আছে। এনেকুৱা এখন চাদৰখন আচলতে এনেকুৱা, লগতে চাদৰ চাইড পাৰিবিলাক আছে। চাইড পাৰিবিলাক হ'ব এনেকুৱা এখন চাদৰ, আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাত এনেকুৱা কাম আছে, আৰু এইটো ব্লাউজৰ পিচ, হাতত এনেকুৱা পাৰি আছে। এইটোৰ প্ৰাইচটো হ'ব 1390 টকা, শিপিং সম্পূৰ্ণ ফ্ৰী। তাৰপিছত এইটো আৰু এটা কালাৰ আহিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক, কমেণ্ট, যদি কোনোবা নতুনকৈ চাইছে আজি তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই আপোনালোকক যিমান পাৰোঁ কম দামত দিব চেষ্টা কৰোঁ, ভাল কোৱালিটি মেখেলা চাদৰ। আৰু যোনে লৈছে গমেই পাইছে অলৰেডি। আৰু আজিলৈকে মই যিমানখিনি পঠাইছোঁ সকলো কাষ্টমাৰে ছেটিছফাই হৈছে। মানে মই ৰিপিট কাষ্টমাৰ বহুত পাই আছোঁ। আপোনালোককো যদি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। মই যোগাযোগৰ নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ, আৰু লগতে এবাৰ কৈ দিছোঁ 7399851352। এইটো নাম্বাৰত আপোনালোকে যদি যোৰাটো ভাল লাগে এটা স্ক্ৰীণশ্বট ল'ব আৰু মোৰ লগত হোৱাটছআপত যোগাযোগ কৰিব, অথবা বেছিকৈ জানিবলগীয়া থাকিলে কলো কৰিব পাৰে। এইটো চাওক, এনেকুৱা কালাৰ, এইটো আচলতে এনেকুৱা, মাজত বগা সূতাৰে মিনা কৰা আছে গোল্ডেনৰ মাজত। এটা হেভি যোৰা হয়, একেবাৰে প্ৰিমিয়াম কোৱালিটিৰ হয় মেখেলা চাদৰ। এইটো চাওক, চাইড পটিবিলাক, চাইড পাৰিবিলাক এনেকুৱা। প্ৰাইচটো সেম 1390 টকা, শিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। এখন মেখেলাখন, এখন হ'ব মেখেলাখন, আৰু লগতে আছে ব্লাউজৰ পিচ এনেকুৱা। এইটো ব্লাউজ পিচ। এইবাৰ দেখুৱাইছোঁ এটা হোৱাইটৰ যোৰা, মিক্স পাটৰ। এইটো খুব ধুনীয়া কোৱালিটি হয়। এনেকুৱা চাওক, অল বডি এনেকুৱা আছে, গোল্ডেন গুণাৰে কাম আছে। এনেকুৱা আচলতে হ'ব এনেকুৱা। খুব ধুনীয়া যোৰা এটা হয়, চিম্পল হয়, ইমান হেভি নহয়, কিন্তু কোৱালিটি খুব ধুনীয়া হয়। আপোনালোকক লাগিলে ল'ব পাৰে। এইটোৰ প্ৰাইচটো হ'ব 1250 টকা, শিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। এইটোৰ মই মেখেলাখন আৰু ব্লাউজ পিচ দেখুৱাই দিছোঁ। এইখন হ'ব মেখেলাখন, এনেকুৱা কাম থাকিব, ভালদৰে দেখুৱাই দিছোঁ। তাৰপিছত ব্লাউজৰ পিচ, এইটো হ'ব ব্লাউজৰ পিচ। হাতত এনেকুৱা ডাঙৰকৈ পাৰি থাকিব, এনেকুৱা ডাঙৰকৈ এটা পাৰি থাকিব এনেকুৱা। এইটোৰ প্ৰাইচ হ'ব 1250 টকা, 1250 ৰুপিজ, শিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। যদি আপোনালোকে ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। তো শেষত কৈছোঁ হেপী নিউ ইয়াৰ।